প্ৰেজ দ্য লৰ্ড। ঈশ্বৰৰ স্তুতি হওক। আমি মানৱ জীৱন হোৱা হেতুকে আমি বিশেষকৈ কোন হওঁ, কি হওঁ, কি উদ্দেশ্য আছে আমাৰ মানৱ জীৱনত, তাৰ বিষয়ে পবিত্ৰ বাইবেলত এইদৰে লিখা আছে। প্ৰথম কৰিন্থিয়া 3:16 আৰু 17 পদত এইদৰে কৈছে, তোমালোক যে ঈশ্বৰৰ মন্দিৰ। মানুহক কৈছে, মানৱ জাতিকে কৈছে যে তোমালোক ঈশ্বৰৰ মন্দিৰ আৰু ঈশ্বৰৰ আত্মা যে তোমালোকক নিবাস কৰে তাক তোমালোকে নাজানা নেকি? ঈশ্বৰৰ আত্মা যে মানুহত নিবাস কৰে তাক আমি জানিব লাগে। কোনোবাই যদি ঈশ্বৰৰ মন্দিৰ নষ্ট কৰে তেন্তে ঈশ্বৰে তেওঁকো নষ্ট কৰিব। সাৱধান, আমি যদি ঈশ্বৰৰ মন্দিৰ নষ্ট কৰিম তেন্তে ঈশ্বৰেও আমাক নষ্ট কৰিব। গতিকে সাৱধান, ঈশ্বৰৰ মন্দিৰ নষ্ট নকৰিব। ইয়াৰ ফল থাকিব। ঈশ্বৰে যেনেকৈ আজ্ঞা দিছে তেনেকৈ পালন কৰিব। ঈশ্বৰে আশীৰ্বাদ কৰক। আমেন।